Hello friends, please subscribe কৰক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক। যদি আপুনি কাষত থকা বেল আইকনটো দবাই দিয়ে তেতিয়াহ'লে আমি আপলোড কৰা প্ৰত্যেকটো নতুন ভিডিঅ' আপুনি সকলোতকৈ প্ৰথমে পাব। Thank you very much. Hello friends, welcome to Simple Tech News. আমি আজি ডিসকাস কৰিম যে কিদৰে WhatsAppৰ ব্লু টিক মাৰ্ক অফ কৰিব পৰা যায় বা ডিএক্টিভেট কৰিব পৰা যায়। Hello friends, আসলে WhatsAppৰ ব্লু টিক মাৰ্ক কিয় অফ কৰিব লাগে বাৰু? আসলে কি হ'ল, কোনো ব্যক্তিয়ে যদি আপোনাক মেছেজ পঠিয়ায়, আপুনি মেছেজটো পঢ়িব বিচাৰে কিন্তু আপুনি নিবিচাৰে যে তেওঁ জানিব লাগে কি মই মেছেজ পঢ়িলো নে নাই। গতিকে এই অপচনটোক যদি আপুনি অফ কৰি দিয়ে, যি ব্যক্তি আপোনাক মেছেজ পঠিয়াইছে তেওঁৰ মেছেজ পঢ়াৰ সত্ত্বেও তেওঁ নাজানিব যে আপুনি মেছেজ পঢ়িলে নে নাই। গতিকে এনেদৰে যদি আপুনি ভাবে যে কোনো ব্যক্তিয়ে যদি আপোনাক মেছেজ পঠিয়ায় আপুনি পঢ়িব বিচাৰে কিন্তু তেওঁ জানিব নালাগে কি আপুনি মেছেজ পঢ়িলে নে নাই, এনেদৰে যদি আপুনি সেটিংস কৰিব বিচাৰে, আহক তেতিয়ালে আমি আৰম্ভ কৰোঁ ভিডিঅ'টি। ওকে, আমি ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ওপৰত তিনিটা ডট ডট দেখিছে, ইয়াত আমি ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত আমি তললৈ আহিম সেটিংসলৈ। ওকে, সেটিংসত ক্লিক কৰি দিলোঁ। সেটিংসত ক্লিক কৰাৰ পিছত আমি ক্লিক কৰিম অন একাউণ্ট। একাউণ্টত ক্লিক কৰি দিলোঁ। একাউণ্টত ক্লিক কৰি দিয়াৰ পিছত আমি ক্লিক কৰিম অন প্ৰাইভেচি। প্ৰাইভেচিত ক্লিক কৰি দিলোঁ। প্ৰাইভেচিত ক্লিক কৰি দিয়াৰ পিছত আপুনি তললৈ আহক। তললৈ অহাৰ পিছত আপুনি ইয়াত দেখিব এনেদৰে টিক মাৰ্ক লগাই থোৱা হৈছে। ইয়াক আপুনি আনচেক কৰক। আনচেক মানে টিক মাৰ্কটো গুচাই দিয়ক। এই টিক মাৰ্কটো গুচাই দিয়াৰ পিছত আজিৰ পৰা যদি সেই ব্যক্তিয়ে আপোনাক মেছেজ পঠিয়ায়, আপুনি মেছেজটো পঢ়াৰ সত্ত্বেও তেওঁ গম নাপাব যে আপুনি তেওঁৰ মেছেজ পঢ়িলে নাই। কিন্তু কথা হ'ল, আজিৰ পৰা কোনো ব্যক্তিয়ে বা আপুনিও আনৰ মেছেজ পঢ়িলে তেওঁ জানি নাপাব আৰু আনে পঢ়িলেও আপুনি জানি নাপাব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টিৰ পৰা আপুনি কিমান নতুন শিকিব পাৰিলে। যদি ভিডিঅ'টি ভাল পালে প্লিজ নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ আৰু লাইক কৰিবলৈ। ধন্যবাদ।